তো গাইজ আহিলে আৰু তো নতুন ব্লগ আপোনালোকক জনালোঁ মই ডাঙৰ ওলাইছিলোঁ আজি মানে বেলেগ ষ্টাইলত ব্লগ হ'ব যাইছে আপোনালোক গাঁওখন পুৰা ভালকৈ দেখি দিম আৰু কিবা কিবি দিয়ে আৰু তো গাইজ কথাটো হোৱাতে মানে আমাৰ গাঁও চলিলে গা ধুব আছি মই হ'লো আপোনালোকক দেখাৰ জেগাখিনি মানে বঢ়িয়া জেগা দেখ চুইমিং পুল হেনবা চুইমিং পুলো বাৰ্তা নাপায় গাইজ আৰু চিনেমা শ্বুটিং কৰিব পাৰে বগামাটি আৰু তাত পিকনিক খাব পাৰে গাইজ আমি দুইবাৰ খালোঁ আপোনালোকে আহিব আৰু ডিছক্ৰিপশ্যনত লিংকটো থাকিব আৰু ক্লিক কৰি আহি যাব মই যে ক'লোঁ বগামাটি তো গাইজ নালাগে বগামাটিৰ দৰে পুৰা বগামাটি খৰখৰীয়া চব আৰু এইফালে নদী গাইজ তো গাইছ তেতিয়াৰ পৰা ৰখি ৰখি ভাবলোঁ লাটুম চাহাব আহে নাই গাইছ লাটুম চাহাব ক'ত গেল মানে দোকানত থাকে নে দোকানত মায়ে হাতে কিবা কাম চাম কৰিব দিয়ে আৰু বাচন চাচন ধুবা দে গা চা ধুবা দে বাচন মানে তাক দোকানী কৰি দিছে গাইছ চাইড মেচিনে গৈছে তাৰ বেলেগতো কাম চাম নকৰে ৰ'ব গাইছ স্কুল যায় সদায় যায় মাজে মাজে ক্ষতি কৰে মোৰ দৰে মই যে আপোনালোকক দেখালোঁ বগামাটি বুলি এখিনি বগামাটি নহয় এখন হ'ল কলপিয়া বৰা মাটি কলপিয়া বৰা মাটি চাইডত আছে আমাৰ কলকিয়া বৰা মাটি কলপিয়া আৰু কলকিয়া সেইফালে আছে আমাৰ ডক্টৰ বেজবৰুৱা মানে বহুত ধৰণৰ মাটি গাইছ কি গাইছ গা ধুব এটা কথা মোৰ মনত পৰিল এই চাবান ডুগ্ৰ আমাৰ এটা নাপে শুনি এনে জানানে বাহিৰত যোনে কাম কৰিব যায় শুনি লয়হে গাইছ দে মানুহক কোনোবাই গোষ্ঠী মাহক দে ভাগে ভাগে আমাৰ ঘৰত দিছিল ধুইছিলোঁ 2 টুকুৰামান এতিয়া ভাল নালাগে নামটো কি ক'ব হে গাইছ লেখা আছে কিন্তু মই তো গাছ এগুলা এই ডাঙৰ ডাঙৰ গাছ দেখিছে চাগে আপোনালোকে কদামৰ গাছ আমৰ গাছ আৰু জামুৰ গাছ এই গাছডাল দেখিছে আপোনালোকে তাতে মানে প্ৰত্যেক বছৰে বছৰে মানে সভা হয় সভা হ'লে মানে মুছলমানো লগ লাগি পাতে হিন্দুতো লগ লাগি পাতে মানে লগ লাগি পাতে মিলাপ্ৰীতি চলেৰে মই ভাবিলোঁ আপোনালোকৰ সিদিনা সভাত ভিডিঅ'টোত দেখি দিম 2 দিন হয় 2 দিনত এপিছ'ড পোৱা নাই এপিছ'ডটো দি দিম আপোনালোকক আপোনালোকে চাই থাকিব দে আৰু লিংকটো ইউটিউব ভিডিঅ'ত লিংকটো তাতে ৰাখিবই কিন্তু আপোনালোকে চাব নাপাহৰিব কিন্তু দেয়া তো গাইছ মই কৈছিলোঁ যে আমাৰ গাঁওখন দেখ আমাৰ গাঁওখন মানে বহুত বস্তু আছে মানে বহুত হিষ্টৰী আছে মানে আমাৰ ঘৰত জেগাই জেগাই বগৰী গাইছ আহিলে মানে আপোনালোকে আহিলে মোক ডিচিপ্লিনৰ লিংকটো থাকিব ফোন কৰি দিব বেছি দিম মই মোৰে গাছে গাছো তো গাইছ এই যে পাতত ডিচমা দেখছি এই ডিচমা বোলে চাফা কৰিলে বোলে হাজিৰা দিব গাইছ 400 টকাকৈ মই কৈছোঁ মোৰ লাগো নেকি নাই মোৰ যে কাম কৰিলে পুলিচে নিব মোক নে মালিকক নিব ই বহুত বকিছে গাইছ আমাক কেনেকৈ নিব সি যদি কাম কৰিব আহে আমি কেন নকৰোঁ বুলি ক'ম আমি কৰিম ই যদি কাম কৰিব আহে তো আমাক কেনেকৈ পুলিচে নিব সি পইচা লাগে আছে সি কাম কৰিব আছে আমাক তাতে ক'ত পুলিচে নিব আহে তোৰ দৰকাৰ নাই আৰু বকছি তো গাইছ আহি এটা জেগা বলো যখনি জেগা হ'ল আমাৰ প্ৰিয় মানে ফাৰ্ষ্ট ভিডিঅ' শ্বুটিং কৰিছিলোঁ এখানি জেগাত মানে এখন অংকাবাদী আছে অংকাবাদী এখনত আমি বিলিয়নৰ ঘৰ বনাইছিলোঁ গাইছ তো আপোনালোক দেহেৰৰ কোনখন অংকাবাদী বঢ়িয়া লাগে অংকাবাদী হেন গাইছ মই যে ক'লোঁ আপোনালোকক স্কুল মানে তামান ভয়ানক জেগাত আছে গাইছ এই মস্তু বাঁহৰ মাজত এইগিলা মেঘটামতে বাঁহৰ মাজত আৰু গাইছ নেহাৰং গাইছ জংঘলৰ মাজত এই অংকাবাদী আনে গাইছ চব কৰোঁ তাৰমানে গাইছ এই কাপোৰ দেখছি যে গাইছ তাতে আমি ক্ৰিকেট খেলাওঁ সৰু ফিল্ড হ'লেও আমাৰ কাৰণে বেষ্ট আৰু মানে এখন অংকাবাদী এই যে পানী দেখছি আৰে মটৰটো চুৰ কৰিছে গাইছ বহুত দুখ লগা কথা মই এইকেইদিন বুঢ়েল বালি পানী খাই আছিলোঁ কোনো মটৰটো চুৰ কৰি নিছে তো বাদে এই জংঘলৰ মাজত অংকাবাদী এনেকৈ পাতিছে এই চলটো পালাক মানে ঘৰত দিছে এণ্ডাল নি কেনেকৈ ধৰে চিষ্টেমটো কেনেকৈ আৰু আধা বনাইছোঁ ক্লিয়াৰ হোৱা নাই তো গাইছ ঘৰতে ভ্লগ বনাই ষ্টেণ্ড বনাই লৈছে আগত কেমেৰা টেষ্টিং কৰি চাওঁ তো গাইছ চাব লাগিব কেমেৰা টেষ্টিং তো গাইছ এই কেমেৰা দেখিছে চাগে আপোনালোকে এইটো কিহৰ কেমেৰা বুলি কৈছে হাতত ধৰা নাই গাইছ এইটো হাতত ধৰা কেমেৰা নহয় গাইছ এইটো হ'ল মানে ঘৰতে বনাই ষ্টেণ্ড একডাল তো লৰি যায় মই হাতখন লৰাই দিছোঁ আৰু আপোনাৰ ল'ৰা আন বেছি কিন্তু কেমেৰাটো নলয় গাইছ আপোনাৰ নিজৰ হাতৰ শক্তি আৰু মানে কি বনাইছে কেনেকৈ বনাইছে তই এই আগৰ পাইপ ল'ব আপোনালোকে গাইছ পাইপডাল এনেকৈ আমাৰ হাতাকে কাটি ল'ব আমাৰ হাতাকে কাটি মানে ফালি দিব ফালি দি কিনে নাট এটা ভৰাই দিব আৰু যিকোনো বিজলী বাহৰ এডাল সোমাই দিব দিলে মজা নাট এটা লগাই দিব ভালকৈ বনাব পাৰি আৰু পাৰি আৰু মই আধা বনাইছোঁ কিজানো নাই নাই তো গাইছ বঢ়িয়া ভাল কাম কৰিছে গাইছ আগে গেলি আৰু ডাঙৰ মানে ভাল বস্তু বনাৰ কাৰণে মই মানে কামনা কৰিছোঁ তো গাইছ কেমেৰা টেষ্টিং আৰু বচা ৰ'ব এই বঢ়িয়া এটা জেগা পালোঁ মানে ইয়াতে মানে বহুত জেগা মানে গান চান গোটেই শ্বুটিং কৰিছোঁ গাইছ এই চাগে পানীখিনি দেখছি পানীখিনি
মানে ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম ডক্টৰ বেজবৰুৱা বুলি ভিডিঅ'টো আছে এইখিনি এটা মানে এটা গ'লকৈ মানে কিবা এটা বস্তু আছে মানে মানুহটো একেবাৰে সাৰ নহয় পানী থাকে তো বহুৰাই গানটো শ্বুটিং কৰিছিলোঁ আপোনালোকে ডিছক্ৰিপশ্যনত লিংকটো চাব দে গাইছ ভিডিঅ'টো বহুৰাই ভিউজ চিউজ আছে আৰু মৰম দিছে আৰু মৰম দিলে আগে গ'ল হয় গাইছ তো এই ডক্টৰ বেজবৰুৱা ভিডিঅ'টো কি আপোনালোকে চাইছে মানে ডক্টৰ বেজবৰুৱা এতিয়া মানে ভৰি হাত ধুবা যায় গা ধুবা যায় এই জেগাখিনিত বিহুৰ মাজত লুকাই হ'লে এটা মানে পিষ্টল হৈ গুলি মাৰি দিয়ে এই জেগাখিনি কি বনাই দিছে চাব গাইছ সেই বিহুৰ পৰা যা হাল বনাই দিয়ে গাইছ মানে পইচা আৰু গাইছ কি কৰি দিয়ে গাইছ চবৰে আজিকালি পুখুৰী হৈছে ভিডিঅ' কৰিব নোৱাৰে গাইছ তো আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে ষ্টেণ্ডাৰ মোক দি মোৰ ষ্টেণ্ড মই ঘৰলৈ যাওঁ কি হৈছে লাগে হয় ষ্টেণ্ডাৰ দি কি লাগে তো ষ্টেণ্ডাৰ লাগে মই ঘৰত যাওঁ নি যা মোবাইল নি হেল্ল' গাইছ ই বহুত বুকলাক এতিয়া মই অলপ কওঁ কি কওঁ হেল্ল' গাইছ এতিয়া আমি যাইছোঁ এটা ডাঙৰ পুখুৰী তাৰমানে তাতে কিন্তু ইমান ডাঙৰ মাছ আছে আমাতকৈ ডাঙৰ মাছ আছে গাইছ এতিয়া আমি তাকে যাম তাতে আমাৰ এই যিটো ৰেলৱাৰ কাম কৰিছে তাতে যাব নোৱাৰিম তাতে বহুত ভয়ংকৰ তাৰমানে আমি তাতে যাব নোৱাৰিম আমি এতিয়া পুখুৰীটো চাবলৈ যাম কিমান ডাঙৰ মাছ আছে তো চাব আমি যাইছোঁ আমি এতিয়া পথৰ মাজতে আহি পালোঁ বেছি দূৰ নাই আৰু বেছি টাইম নাই আৰু পামেই আৰু এই ছাগলকেইটা দিছে গাইছ তাতে গৰুটো দিছে তাতে গাইছ এতিয়া আমি যাইছোঁ তো গাইছ গৰুৰ কথা শুনি মনত পৰিলে আমাৰ ইয়াৰ পুৰণা গাৰ্লফ্ৰেণ্ড চেনিমাই এই ছেম এনেকুৱা আছিলে গাইছ ছেম এনেকুৱাই তো গাইছ চেনিমাৰ কথা বাদ দি মানে যাই এতিয়া পুখুৰীটো পালোঁ আমাৰ লাড্ডু চাহাবৰ ঘৰ মানে হয় নহয় লাড্ডু চাহাবৰ ছেকেণ্ড গাৰ্লফ্ৰেণ্ডটোৰ ঘৰ হয় আছে লাড্ডু চাহাবে মানে স্কুলত গ'লে মানে তাৰমান বাদ দি গাইছ এইবিলাক লাভ নাই তো লাড্ডু চাহাব আমাৰ লগত আজিকালি ভিডিঅ' নবনাই গাইছ ক'তবা যায় মিমেকটোত যায় সদায় তাতে দেখে আমাৰ লগত নাহে গাইছ তো বাদ দি যাই পালোঁহে গাইছ আমাৰ হয় তো গাইছ ফাইনেলি আহি পেলাই সেই ডাঙৰ পুখুৰীটো মানে দুটা পুখুৰী আছে ইয়াতে দুটা নহয় চাৰিটামান পুখুৰী যে গাইছ আবাৰ খান্দিছিল আমি ইয়াতে মাছ ধৰিব আহিব উঠিছিলোঁ নেদিলাক গাইছ তো গাইছ মানে ছেম সাগৰৰ পানী গাইছ নীলে চাব চুইমিং পুল আৰু ছেকেণ্ড তো গাইছ এই পুখুৰী চাওক সেইটোৰ আপোনালোকে দেখিছে মেকটাবৰ হাল এইটো চাওক মস্ত ডাঙৰ পুখুৰী গাইছ সেইফালে এটা আছে আপোনালোক দেখাই দিম যাবাৰ মানে মাছ মাৰিছিল সিটোৰ সিপাৰে আৰু এবাৰ মাছ মাৰিছিল মাছ মাৰোঁতে আমি মাছ ধৰিব আছিলোঁ মাছ নাপালোঁ মই বেলেগে জীয়া মাছ পাইছি মই বোলো বানপানী হাঁতে পেলাই মাছ নাপালোঁ তো অলপ নাজাৰটো চাগে কেনেকুৱা হেল্ল' গাইছ এইটো বাৰ ই বগলাক এইটো বাৰ মই বকিম এতিয়া হেল্ল' গাইছ এতিয়া আমি সেইটো পুখুৰী বেছি ডাঙৰ নহয় এইটো কৰি অলপ সৰু হ'ব তো আমি সেইটো কিচনতে আমি তাৰমানে মাছ মাৰিব অহা নাই মই মাছ ধৰিব অহা নাই ই আছিল কিমান ডাঙৰ মাছ পাইছে আপোনালোকক দেখিব লৈ তেতিয়া তাৰমানে আমি চেনেল খোলাই নাছিলোঁ এতিয়া খুলিলোঁ মোটামুটি 3 মাহ মান হ'ল আমাৰ 3 মাহত মোটামুটি হবে 200মান ছাবস্ক্ৰাইব লাগে কিজানি তো গাইছ আপোনালোকে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ে আমাৰ চেনেলটো আৰু লগতে কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব আৰু এতিয়া আমি যাইছোঁ ডাঙৰ সৰু সেইটো পুখুৰীলৈ তো গাইছ ইয়াতে এটা দুটা পুখুৰী নাই 3-4টা আছে পুখুৰী তাতে মাছ কিমানমান পাইছিল এই পাইছিল যাব 1 কেজি 2 কেজি এই দুটা পুখুৰী নহয় এইফালে বানপানী আনতে বানপানী মাছ ওলাই গৈছিল হয় নেকি জীয়াৰ লাগে তো গাইছ ইয়াত তো এতিয়া আমি আহিছোঁ তাৰমানে এই মস্ত ধুমা এই পুখুৰীকেইটাত মুঠে 1 কেজি মাছ পাইছি কোনোবা ফোন মাৰি এইটো পুখুৰী আৰু এইটো পুখুৰী 3টা পুখুৰী এফালে এটা পুখুৰী আছে 2টা আছে টকা যেতিয়া তো গাইজ আমি ভিডিঅ'টো তাৰমানে মই নাছিলোঁ মামাতে গৈছিলোঁ আহি পেলাই খানা আছিল তাৰমানে খানা খাওঁতে বঞ্চি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটা কৰি দিব দিয়ক